নমস্কাৰ ৰাইজ। তো গমটো পাইলে কেনেকুৱা এটা মানে আমাৰ কাৰণে এটা দুখদায়ক ঘটনা এটা হৈ গ'ল। একো নাই আৰু খাবৰ ইচ্ছা নোযোৱা নাই। তাৰপিছত আৰু নিউজত চাই আছোঁ কি জুবিনদাক ছিংগাপুৰৰ পৰা লৈ আহিব, দিল্লীত আনিব, দিল্লীৰ পৰা এয়াৰপৰ্টত আনিব। তো সেনেকৈ নেক্সট দিনা খুব পুৱাই উঠিছোঁ, প্ৰায় 5টামান বজাত উঠিছোঁ আৰু জালুকবাৰীৰ পৰা একদম মানে আপোনাৰ আমিনগড়ৰ পৰা ভিৰ আৰু এইফালে পুৰা জাম। এইটো ক্ষেত্ৰত মানে কোন দোষী কোন নিৰ্দোষী তাৰে উচিত তদন্ত হ'ব লাগে। আৰু সেই ক্ষেত্ৰত আমাৰ CM ডাঙৰীয়াও কৈছে কি এই ক্ষেত্ৰত উচিত তদন্ত হ'ব। আৰু আমি সেইটোৱে বিচাৰোঁ কি এটা উচিত তদন্ত হওক আৰু জুবিন দাই ন্যায় পাওক। ভাষা নাই আৰু এনেকুৱা পৰিস্থিতি হৈছে মানে পুৰা একদম চব মানে হৃদয় বিদাৰক আৰু মানে ভাবিলে কিবা এটা মানে আচৰিত লাগে। মানে এনেকুৱা পৰিয়াত নগ'লোঁ আৰু সৰু সজে নগ'লোঁ, কাৰণ ইমান ভিৰ আছে, জাম আছে। তো আৰু ঘৰত ৰিটাৰ্ণ আহিলোঁ, ৰিটাৰ্ণ আহি ফিৰ দিনা আকৌ ভাইটি আৰু মই সৰু সজালৈ গ'লোঁ। সৰু সজাটো একদম মানে যিমান মানুহ তেওঁৰ মানে ভাল পোৱা মানুহ, তো সেইবিলাক ভিৰ মানে পইচা দিয়া না ভিৰ নহয়, এইবিলাক মৰমৰ ভিৰ, সেইবিলাক মানে শ্ৰদ্ধাৰ ভিৰ, এইবিলাক মানে কি ক'ম আৰু ভগৱান আৰু তেওঁৰ আমাৰ মাজৰ পৰা এজন ভাষা নাই আৰু ক'ব কাৰণে। তো জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এইমাত্ৰ মানে সৰু সজাৰ পৰা ওলালোঁ। সঁচাই বহুত মৰ্মান্তিক আৰু বহুত বেদনাদায়ক। অসমীয়াৰ এটা মানে বিয়াৰ আমঠু আমাৰ এটা বাঘ এটা শুই থাকে ভাল নেদেখি।
মানে এনেকুৱা লাগিছে কি জুবিনদা শুই আছে। তো সঁচাই মানিবৰ কাৰণে একদমেই টান আৰু উচিত তদন্ত হ'ব লাগে ইয়াৰ, আৰু দোষীক উপযুক্ত শাস্তি দিব লাগে, বাছ সেইটোৱে জানো। মানে জুবিনদাৰ শেষ বিদায় আৰু আমাৰ মাজত সদায় থাকিব তেখেত, আৰু আমাৰ মাজত সদায় আছে আৰু থাকিব। আৰু জুবিনদাৰ যোনে হত্যাকাৰী, এই হত্যাকাৰীৰ উচিত শাস্তি পাওক, উচিত আমাক ন্যায় লাগে। তো এতিয়ালৈ সেই দুজন মানুহ, যিজন শ্যামকানু মহন্ত আৰু আপোনাৰ সিদ্ধাৰ্থ শৰ্মা, তেখেত দুজন এতিয়া মানে পলাতক অৱস্থাত বুলিও ক'লেও ভুল নাই। তেখেতে মানে পলাই আছে আৰু চৰকাৰৰ ফালৰ পৰা কোনো ষ্ট্ৰং মানে পজিশ্যন লোৱা নাই এতিয়ালৈ। কাৰণ কি আছে গম নাপাওঁ, কাৰণ আমি অলপ সৰু মানুহ, আমি কষ্ট কৰি খোৱা মানুহ, সৰু মানুহ। তো গতিকে আমি ইমান হাই প্ৰফাইল লেভেললৈকে আমাৰ মগজু ঢুকি নাপায় কি হৈ আছে আচলতে, কিয় এৰেষ্ট কৰিব পৰা নাই। সেই ভগৱানজনক হত্যা কৰা মানুহ আমি মানে এতিয়ালৈ মানে এৰেষ্ট কৰিব পৰা নাই আমাৰ চৰকাৰখনে। গতিকে কি হৈ আছে আমি বুজিব পৰা নাই। গতিকে এইখিনি আছিল মোৰ ক'ব লগা, কিছুমান বহুত ক'ব লগা আছে কথা। গতিকে মই কাৰ আগত ক'ম বুলি কিনে মই ভাবিলোঁ কি আপোনালোকৰ মোৰ ফেমিলিটোকে কোৱা যাওক, মনৰ যিবিলাক ভাৱ আছে আপোনালোকৰ লগতে শ্বেয়াৰ কৰক, কিয় নেকি আপোনালোক মোৰ ফেমিলি। গতিকে তো মই এনেকৈ শ্বেয়াৰ কৰি দিছোঁ। গতিকে সঁচাই বহুত এটা দুখ লগা এটা পৰিস্থিতি। গতিকে কি ক'ম, জয় অসম, জাষ্টিছ ফৰ জুবিনদা।